এইজন আজি শিৱ পূজা কৰি পেলাই মানুহটো বহি আছে, মাথা ঘূৰাইছে নে কি ঘূৰাইছে নাজানো। আজি সোমবাৰ নে আজি মানে কি শাওনৰ সোমবাৰটো পালে মানে সেনেকুৱা কথা নহয়, কিন্তু মানে আজি অলপ ভাগৰ লাগিল নেকি, বহি আছে। আজি কি হয় নাজানো আৰু। চাওক, মানুহ শিৱ পূজা মানে কি সোমবাৰটো পালিবলৈ কোনো মঠ মন্দিৰ যাব মানে ইমান দূৰ দূৰকৈ যায়, ইমান যাব নালাগে। ঘৰতে ধুনীয়াকৈ শিৱ পূজা কৰিব পাৰি, কাৰণ ভোলেনাথ বুলিছে কাক, ভোলে হৈছে ভোলেই, ভোলাই হৈছে ভোলে। তো ইমান দূৰলৈকে যায় কাম নাই, ঘৰতে ধুনীয়াকৈ আপোনালোকে শিৱ পূজা কৰক, শিৱলিংগ বনাওক, বনাই পূজা চূজা কৰক, সেইটোৱে কথা। বাকী আমাৰ এইজনী চাওক, শিৱ পূজা কৰি মানে বহি গৈছে একদম, পুৰা ভাগৰ লাগিছে বোলে আজি। ফেচবুকত দিম দে মই কিন্তু আজি, চাবি।